Hey guys, good morning. Welcome back to my channel Nafisha vlogs. আপোনালোক কেনে আছে? মই আশা কৰোঁ আপোনালোকে ভালে আছে। এতিয়া বাজিছে 7:30 বাজি। মই এতিয়া ৰাতিপুৱা টোপনিৰ পৰা উঠিলোঁ, উঠি গা পা ধুই মই এতিয়া ব্ৰেকফাষ্ট চাহ বনাম। এতিয়া সদায় ৰুটি বনাব লাগে কাৰণ মোৰ হাজবেণ্ডে বহুত ৰুটি ভাল পায়। ৰুটি নহ'লে বেলেগ খাব নিবিচাৰে, সেইকাৰণে মই সদায় ৰুটি বনাব লাগে। তো গাইজ এতিয়া মই ৰুটি বনাম আৰু আজি আপোনালোকৰ এটা নতুন ৰেচিপি মই দেখাম আপোনালোকক। আজি দুপৰীয়া আঞ্জাত মই বনাম পনীৰ। আপোনালোকে চাই থাকিব মই কিদৰে পনীৰ বনাওঁ। তো ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। সো গাইজ, মোৰ ফুলনি বাগিচাখন মোৰ বেছি ফুল লগোৱা নাই এতিয়ালৈকে। মই এজোপা ছমাহ আগতে এল'ভেৰাৰ পুলি ৰুইছিলোঁ আৰু এই ৰঙা নীলা ফুলবিলাক যে এইবিলাক ৰুইছিলোঁ। কিন্তু আপোনালোকে চাওক, এটা কথা যি ক'ব লাগিছোঁ, এল'ভেৰা গছটো কেনেদৰে হয় আৰু। সো গাইজ, এল'ভেৰা গছটো বেছি পানী দি থাকিব নালাগে। গছটো এনেকুৱা 20 দিন পানী দিছে আপুনি, আকৌ 20 দিন পানী দিব নোৱাৰে। আৰু মই এই টাবটো চিৰিতে থৈ দিছিলোঁ পকাত, সেইকাৰণে মাটিৰ বতাহ যোনটো হাৱাটো পোৱা নাছিলে। সেইকাৰণে মোৰ গছজোপা একেবাৰে এয়া চাব পাৰিছে আপুনি, শুকাই হেৰি হৈ গৈছিলে, খৰিৰ নিচিনা হৈ গৈছিলে শুকাই। সেইজোপা ফুলো, এই পাত সৰু সৰু ফুলবিলাক এই গছজোপাও এনেকৈ শুকাই এনেকৈ খৰি হৈ গৈছিলে। পিছত মই ঘৰলৈ আছিলোঁ, এমাহমান ফুৰিব গৈছিলোঁ। আহি পেলাই দেখোঁ গছৰ অৱস্থাই নাইকিয়া এল'ভেৰা। মই এইটো আৰু থাকিব নাই। পিছত মই টাবটো মাটিত থৈ দিছোঁ। এতিয়া আপুনি চাব পাৰিছে কেনেকৈ গছজোপা পূৰা আকৌ জিন্দা হৈ আহিছে। এই এল'ভেৰা গছজোপা লাহে লাহে ইয়াত থৈছিলোঁ আগতে। সেয়া এতিয়া চাব পাৰিছে এল'ভেৰা গছজোপাই পুলিখিনি তো গাইজ, এতিয়া ৰুটি ভাজি আহিলোঁ। চাহ ঘামেই অৱস্থা নাই, গৰম। চৌকাৰ ওচৰত থাকিলে এনেও মানুহ ঘামেই যায়। এতিয়া গাইজ, এতিয়া ৰুটি ভাজি আহিলোঁ। এতিয়া বহুত গৰম লাগিছে। এতিয়া মই আৰু মোৰ হাজবেণ্ডে একেলগতে এতিয়া ৰুটি খাম। চাওক কেনেকৈ ঘামি গৈছোঁ। এতিয়া মোৰ হাজবেণ্ডে কাম কৰি আছে, ইয়া চাব পাৰিছে, ইয়া অকণ দেখা গৈছে। আহা। তো গাইজ, আজি বেছি কিবা কৰা নাই। ৰাতিৰ দালি আছিলে, এই দালি দি এতিয়া ৰুটি খাম। পিছত আকৌ পুনৰবাৰ উভতি আহি আছোঁ আপোনালোকৰ কাষলৈ। হেল্ল' গাইজ, আজি ভাবিছিলোঁ পনীৰ বনাম, কিন্তু মোৰ হাজবেণ্ডে ছাগলী মাংস লৈ আহিলে। এতিয়া মই আপোনালোকৰ লগত ছাগলী মাংসৰ ৰেচিপিটো শ্বেয়াৰ কৰিব আহিছোঁ আৰু পনীৰটো বেলেগ এদিন বনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ, ৰেচিপিটো শ্বেয়াৰ কৰিব আহিছোঁ। পোনপ্ৰথমে আমি লৈছোঁ ছাগলী মাংস। ইয়াত মই আধা কেজিমান ছাগলী মাংস লৈছোঁ। এতিয়া ইয়াত মছলাখিনি মই এড কৰি আছোঁ, কি মছলা ইয়াত দিব। গাইজ, ইয়াত মই শুকান মছলা কেইবিধ লৈছোঁ। ইয়াত লৈছোঁ পোনপ্ৰথমে লৈছোঁ 3ডালমান দাৰচিনি আৰু 4টামান ইলাচি আৰু 4-5টামান লং আৰু 1 চামুচমান জালুক লৈছোঁ আৰু তিনিটামান শুকান জলকীয়া আপোনাৰ সোৱাদ অনুসৰি ল'ব পাৰে আৰু 1 চামুচমান পাঁচফোৰণ লৈছোঁ। আৰু
ইয়াত লৈছোঁ আপোনাৰ সোৱাদ অনুসৰি জলকীয়া ল'ব পাৰে, মই অলপ জ্বলা খাওঁ। ইয়াত লৈছোঁ মই 4টামান কেঁচা জলকীয়া, আপুনি 2টাও ল'ব পাৰে। আৰু ডাঙৰ চাইজৰ 3টামান মই ইয়াত পিঁয়াজ লৈছোঁ। আৰু 13-14 ফুটমান মই ইয়াত নহৰু ল'লোঁ। আৰু লৈছোঁ ইয়াত 2 টুকুৰামান আদা লৈছোঁ। এতিয়া মই গাইজ এতিয়া মই ছাগলীৰ মাংসখিনি লৈ লৈছোঁ। ইয়াত আপুনি তেল অলপ বেছিকৈ লৈ ল'ব, কাৰণ তেলখিনি গলিলে পিছত খাবলৈ আৰু বেছি সোৱাদ হয়, সেইকাৰণে ছাগলীৰ তেলেই। এতিয়া ইয়াত মই মছলাখিনি মিলাই যাম। ইয়াত মই পোনপ্ৰথমে মিলাম 1 চামুচ হালধি গুড়ি, 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ ৰেড চিলি পাউডাৰ আৰু আধা চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ মিট মছলা আৰু আপোনাৰ সোৱাদ অনুসৰি মই ইয়াত 1 চামুচ নিমখ এড কৰিছোঁ। আৰু ইয়াত 2 চামুচমান আপোনাৰ মিহলাবলৈ, মাংসখিনি ভালকৈ মিহলাবলৈ ইয়াত মই 2 চামুচমান মিঠাতেল এড কৰিছোঁ। এতিয়া মই ইয়াত মাংসখিনি ভালকৈ মিলাই ল'ম। এইদৰে মিলাই ল'লোঁ। এতিয়া গাইছ এতিয়া মই বহাই ল'লোঁ কেৰাহী। ইয়াত কেৰাহীটো গৰম হ'বলৈ দিছোঁ আৰু এতিয়া কেৰাহীটো পূৰা গৰম হৈ গৈছে। এতিয়া ইয়াত দিম মই মিঠাতেল। মই 1 কাপমান মিঠাতেল দিছোঁ আৰু ইয়াত এতিয়া মই শুকান জলকীয়া 3টা দিম আৰু পাঁচফোৰণ কেইটা দি দিম। এইখিনি ভালকৈ ভাজি থাকিম। এতিয়া ইয়াত মই কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি লৰাই থাকিম। আৰু তেতিয়ালৈকে লৰাই থাকিম যেতিয়ালৈকে পিঁয়াজখিনি গোল্ডেন কালাৰ হোৱালৈকে মই পিঁয়াজখিনি লৰাই থাকিম। ঠিক এইদৰে পিঁয়াজখিনি পূৰা গোল্ডেন কালাৰ হোৱালৈকে এনেকৈ ল' ফ্লেমত এইখিনি পকাই থাকিম। আপুনি তেলখিনিত তেজপাতো দিব পাৰিলে হয়, কিন্তু মোৰ তাত তেজপাত নাছিলে, সেইকাৰণে মই দিয়া নাই। নিদিলেও একো কথা নাই। সৰু এটা কাপ দি 1 কাপ মই মিঠাতেল ইয়াত ঢালিছিলোঁ। আপুনি আপোনাৰ মতে দিব পাৰে। গাইজ আপুনি চাব পাৰিছে পিঁয়াজখিনি পূৰা ব্ৰাউন কালাৰ হৈ আহিছে। এতিয়া ইয়াত মই পিচি থোৱা পেষ্টখিনি দি দিম। গাইজ ইয়াত পেষ্টখিনি বনাইছিলোঁ যে পেষ্টখিনি ইয়াত আছে। ইলাইচি, দালচেনি, লং, জালুক, নহৰু, আদা গোটেইখিনি আৰু কেঁচা জলকীয়া, এই গোটেইখিনি পেষ্ট ইয়াত দিয়া হৈছে। এতিয়া মই এই পেষ্টখিনি ভালকৈ লৰাই থাকিম। বাকী লাগি থকা পেষ্টখিনি পানী অকণ দি ধুই ইয়াত মই ঢালি দিছোঁ। এইদৰে এতিয়া লৰাই থাকিম এইখিনি। ইয়াত মই সোৱাদ অনুসৰি আৰু 1 চামুচমান নিমখ এড কৰি আছোঁ। এইদৰে মছলাৰ গোন্ধ যোৱালৈকে মই এইখিনি অলপ টাইম ভাজি থাকিম। এইদৰে গেছটো ল' ফ্লেমত দি এইখিনি মই অলপ টাইম হ'বলৈ দিম।
গাইজ এনেকৈ ছাগলী মাংসখিনি আপুনি মছলাখিনি দি পেলাই এনেকৈ যে মেগনেট কৰি থৈ দিয়ে অলপ টাইম থৈ দিলে ইয়াৰ সোৱাদটো বেছি বাঢ়ে আৰু মই ঠিক এইদৰে অলপ টাইম ইয়াত থৈ দিছোঁ গাইজ এতিয়া আপোনালোকে দেখিব পাৰিছে মছলাখিনি শুকাই আহিছে ইয়াত মই দি দিম মাংসখিনি এতিয়া মই মাংসখিনি দিলোঁ এতিয়া মই লৰাই থাকিম এইদৰে হাই ফ্লেমত 10 মিনিটমান মাংসখিনি ভালকৈ ভাজি থাকিম সো গাইজ এতিয়া মাংসখিনি আপুনি চাব পাৰিছে কেনেদৰে শুকাই আহিব ধৰিছে এতিয়া ভালকৈ মানে মছলাখিনি ভালকৈ পকি গৈছে ভালকৈ এতিয়া কেঁচা গোন্ধখিনি নাইকিয়া হ'বলৈ ধৰিছে এতিয়া ধুনীয়াকৈ আপুনি টেষ্ট কৰি চাব পাৰে নিমখ চিমখ ঠিকে আছে নেকি টেষ্ট কৰি চালোঁ নিমখ ঠিকে আছে এতিয়া মাংসখিনি এতিয়া মই প্ৰেছাৰ কুকাৰত দি দিম দি পেলাই 4-5টামান হুইচেল মাৰি পিছত মোৰ ছাগলী মাংসটো ৰেডি হৈ যাব গাইজ এতিয়া মই প্ৰেছাৰ কুকাৰত উঠাই দিছোঁ মাংসখিনি এতিয়া ইয়াত মই এড কৰিম আধা গিলাচমান পানী এইদৰে এতিয়া মই ঢাকনাটো লগাই কুকাৰটোত 4-5টামান চিটি লগাই ল'ম সো গাইজ এতিয়া মই কুকাৰখন ঢাকনাখন লগাই দিছোঁ এতিয়া 4-5টামান চিটি মাৰিবলৈ থৈ দিম আৰু 4-5টামান চিটি মাৰাৰ পিছত মোৰ ৰেচিপিটো তৈয়াৰ হৈ যাব আৰু তাৰ মাজত আপুনি চেক কৰি চাব পাৰে মাংসটো সিজিছে নে নাই সো গাইজ এতিয়া 6-7টামান হুইচেল দিয়াৰ পিছত এতিয়া মই কুকাৰটো খুলি দিছোঁ আৰু আপোনালোকে দেখিব পাইছে মাংসখিনি কিমান ধুনীয়া কালাৰ লৈছে আৰু মাংসখিনি ধুনীয়াকৈ সিজিও গৈছে এইদৰে মই 2 মিনিটমান এনেকৈ গেছখন হাই ফ্লেমত দি এইখিনি লৰাই পেলাই জোলখিনি অকণমান শুকাই দিম জুতি অনুসৰি আপুনি দিব যিমানখিনি জোল ৰাখে সিমানখিনি ৰাখিব পাৰে সো গাইজ আপুনি চাব পাৰিছে মাংসখিনি কিমান ধুনীয়াকৈ এতিয়া মই গেছটো অফ কৰি দিম সো গাইজ ৰেচিপিটো তৈয়াৰ হৈ গৈছে এতিয়া আপোনালোকে চাব পাৰিছে খাবলৈ ইমানেই সোৱাদ আপুনি এইদৰে খাই ঘৰত চাবচোন ইমানেই সোৱাদ খাবলৈ আপোনালোকে এনেকৈ খাই চাব মই বেলেগ এদিন আলু দিও খাব পাৰে আলু দি খালেও যথেষ্ট সোৱাদ লাগে মই আৰু এদিন আলু দি বনাই দেখাম তো গাইজ আপোনাৰ তাত যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব লগত যোনটো ঘণ্টি আছে এইটো দবাই দিব যাতে নেক্সট ভিডিঅ' আপুনি অতি সোনকালে পায় তো আজি ইয়ালৈ সমাপ্ত নেক্সট আহিম